Hey guys, আজি আমাৰ মায়ে দুটাই ফুল ৰুই আছে। এইটা শাওনৰ মাহত সকলোৱে ব্যস্ত পথাৰত ভুই ৰোৱাত, কাৰণ কি এইটো সময়তে ভুই ৰুব লাগে, কাৰণ পিছত আৰু পানী নাপালে আৰু পথাৰত ভুই ৰুব নোৱাৰিব, আৰু ভুই নুৰুলে খেতি পথাৰত ধান পোৱা নাযাব। গতিকে ভাবিলোঁ ময়ো আজি আমাৰ পথাৰৰ কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছে দেখিছেনে মোৰ ভতিজাটোৱে, কি ধুনীয়াকৈ সি ষ্টাৰ্ট কৰিছে, আৰু সি হেনো নিজে পথাৰত নামিবও, সি নামিছেও। মই অৱশ্যে ভুই ৰুব নাজানো, কিন্তু মই চাই ভাল পাওঁ, আৰু এই পৰিৱেশটো খুব ভাল লাগে চাই পেলাই। কষ্টকৰ হয় কিন্তু চাই ভাল লাগে। দেখিছেনে কিমান কষ্ট কৰি ৰুৱে ৰ'দখনত, ৰ'দ বতাহ বৰষুণ বুলি কথা নাই, ৰুবই লাগিব, সময়ত কাম কৰিবই লাগিব। মোৰ ভাই শহুৰ ৰুই আছে, কাৰণ কি আজি আমাৰ ৰোৱনী অহা নাছিলে, ৰোৱনী নোহোৱাৰ কাৰণে ৰুই থাকিলেতো নহ'ব। গতিকে মোৰ বাইদেউ, মোৰ শহুৰ দেউতা, ভাই শহুৰ আটাই মিলি পেলাই ভুই ৰোৱাত পথাৰলৈ গ'ল, আৰু মই আপোনালোকক সেই দৃশ্যই দেখাবলৈ চেষ্টা কৰিছোঁ। সেই এখন পথাৰ সিফালৰখিনি ৰোৱা হৈ গ'ল যোৱাকালি, আজি আৰু এইখিনি ষ্টাৰ্ট কৰিছে। আজিলৈকে এইখিনিও হৈ যাব, সেই দেখিলে সেইখন হ'ল, আৰু আজি এইখিনি দেউতা ৰুই আছে, দেউতা আৰু বাইদেউ মোৰ খুব এক্সপাৰ্ট এইবোৰত, মানে সকলো কামতে এক্সপাৰ্ট। ভুইও ৰুব পাৰে, ভাতো বনাব পাৰে, সকলোখিনি কৰিব পাৰে। তেনেহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনে পালে আৰু আমাক জনাব। সময় পালে আমার ফালে এবার আহি যাবা, সহজ সরল গাঁৱৰ জীৱন।